সকলোকে গুড মৰ্ণিং জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি ফুলখিনি দেখাওঁ আপোনালোকক অকণমান। বিধনীয়া ৰুইছিলোঁ মই, এয়া ডাঙৰ হৈছে। ৰ'দলৈ উলিয়াই দিছোঁ। হেঙিঙত থাকিলে ৰ'দটো নপৰে আৰু এইটো কালাংচো ফুলিব আৰু এতিয়া বিধনীয়া এইকেইটা এনেকৈ দি দিছোঁ ইয়াতে। এইটো সৰু হৈ আছে। ডাঙৰ হৈছে আৰু লাহে লাহে। এতিয়া যাবলৈ ওলাইছোঁ আমি। আজি কিবা কৈ লওঁ, আজি সোমবাৰ আৰু আমি যাব ওলাইছোঁ জুমৰ স্কুললৈ এপ্লিকেশ্যনৰ কাৰণে আৰু 15 ডেজৰ এপ্লিকেশ্যন দিবলৈ। আৰু ইয়াৰ আজি পাৰ্চন আজি 15 দিন হৈছে। 15 দিনত ভাল পাইছিলে আৰু বাই বাই গৈছে ডিউটি। আৰু এইকেইটা ভাইকৰ লগত বহি পঢ়াই আছে, খেলি আছে, এইবোৰ কৰি আছে। আৰু লাল চাহ আদা দিয়া আৰু ইহঁত খেলি আছে। Index, middle, ring, small. Listen to the music and clap your hands. अब हेइটো হে এফালে আমাৰ আজি বাৰ্থডে গাল আহিছিলে আমাৰ ঘৰলৈ। চাইনি আজি 6 ডিচেম্বৰ চাইনি বাৰ্থডে। কিমান ইয়াৰ চল নহতো বাৰু আৰু চাইনি কাইলৈ শিলচৰ যাবগৈ, শিলচৰ ইউনিভাৰ্চিটি। Bye bye guys. শিলচৰ ইউনিভাৰ্চিটিত পঢ়িবগৈ আৰু তাৰ কাৰণে বেষ্ট অফ লাক। আৰু আজি বাৰ্থডে কাৰণে হেপী বাৰ্থডে। তাৰপিছত ভালকৈ থাকিবি। আৰু আমি ভাত খাওঁতে ভিডিঅ' কৰিম কৈছিলোঁ কিন্তু পাহৰি থাকিলোঁ। ভাত চাত খাওঁতে ভিডিঅ' চিডিঅ' কৰা নহ'ল। আমি মানে আজি জুমক কেইদিন হ'ল অপাৰেশ্যন কৰা? 16। আজি 16 দিন হৈছে। আৰু গুড মৰ্ণিং সকলোকে। আৰু আজি হৈছে বৃহস্পতিবাৰ 8 ডিচেম্বৰ। ডিব্ৰুগড় গৈ আছোঁ চেকআপত। ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু তাৰপিছত সময় হৈছে এতিয়া টাইম হৈছে 8:39 আৰু আমি দুলীয়াজান পামগৈ আৰু পোৱাগৈ নাই। গৈ আছোঁ লাহে লাহে আৰু লাহে লাহে যাব লাগিব। 3 ঘণ্টামান লাগি যাব। আজিকালি মোৰ ভিডিঅ'বোৰ মানে এদিনত মই শেষ কৰিব নোৱাৰোঁ। কেইবাদিনো হৈ যায়, 2-3 দিনৰ ভিডিঅ' একেলগে দিয়া হয় আৰু বহুত কাম ওলায়। জুমকো চম্ভালিব লাগে, ঘৰৰ কাম, সেইখিনিৰ পৰা মানে ভিডিঅ' কৰিব পৰাই নহয়গৈ। সেইকাৰণে 2-3 দিনৰ ভিডিঅ' একেলগে এটা ভিডিঅ' বনাই মেলি আপোনালোকলৈ আগবঢ়াই দিওঁ। আশা কৰোঁ আপোনালোকে চাব। ৰাস্তাটো মানে কোনোবা এডোখৰত ভাল, কোনোবা এডোখৰত অকণমান বেয়া থাকে। চবফালে একেই অকণমান জাম্পিং হৈছে, বিষাইছে শুই দিয়া। আমি টেঙাখাত পাৰ হৈ আহিলোঁ। অকণমান এইখিনিত 5 মিনিটৰ কাৰণে ৰখিছোঁ। এইটো ভিডিঅ'তে আপোনাক জনাম বেটি কি অপাৰেশ্যন হ'ল, কেনেকৈ ইমাৰ্জেঞ্চি হ'ল। ভিডিঅ'টো চাই থাকিব। ইয়াত ৰখাৰ উদ্দেশ্যটো এইটো কি হয় বাৰু হৈছে লেটা পলু। কোনে কোনে খাই ভাল পায় জনাবচোন। মোৰ বহুত ভাল লাগে খাই আৰু আজিকালি জুমেও খায় 1-2টামান। আৰু এইখিনি ইয়াত আছে 100 আছে ন? ল'লে কিমান? 250 টকাকৈ লৈছে। আৰু এইখিনি মই লৈ গৈছোঁ দেউতাৰ কাৰণে। দেউতাই খাই ভাল পায়, আমি চবেই খাই ভাল পাওঁ। সেইটো কাৰণে পালে মানে মিছ নকৰোঁ আৰু লৈ লওঁ। দুলীয়াজানৰ পৰা আহি থাকিলে এইডোখৰ কি জেগা বুলি কয়? বৰপুল ন? বৰপুলৰ ওচৰত পায়। টেঙাখাত পাৰ হয় ওলালে লৈ লওঁ। আৰু অকণমান প্ৰব্লেম এটা হৈছে আৰু ন? আৰু ভোক লাগিছে, বিস্কুট খাইছে। এতিয়া তোৰ ফেভৰেট বিস্কুট কি হৈ থাকিলে? অকণমান ধৰে আকৌ কি বনাইছ তই? তোমাৰ ভয় লাগিছে? আজিকালি ভয় লাগিছে। গৈ আছোঁ চেকআপলৈ। হেৰি কৰা, তোমালোকে নামাছে, মই বাৰু গাড়ীখন ক'ৰবাত লগাম।
হয় জানো অঁ হয় ৰ তাৰপিছত আমি চেকআপ কৰি আহি আছোঁ ঘৰলৈ আহি আছোঁ এতিয়া 3:15 হৈছে আমাক সোনকালে হৈ গ'ল আজি আৰু মা আহিছিলে লগত প্ৰথমতে ঘৰলৈ গ'লোঁ ভাত পানী খাই মাও আহিলে চেকআপ কৰিবলৈ মায়ে মানে জুমক এৰি নিদিয়ে আৰু নাতিনীয়েকক তাৰপিছত মা আহিলে তাৰপিছত মা সেইফালে গ'লগৈ আমি থ'বলৈ নগ'লোঁ মানে হেৰি হৈ যাব যে সেইকাৰণে মা টাউনত গুচি গ'ল আৰু আমি আহিলোঁ আৰু সেয়েহে ডক্টৰে মানে শুকাইছে বুলি কৈছে আৰু ল'ব লাগিব কেইদিনমান তাৰপিছত ই ভয় খাই আছিলে মানে চিলাই কাটি দিব বুলি কিন্তু সেইবোৰ একো নহ'ল বাৰু আজিৰ পৰা লাহেকৈ মানে পাতলাকৈ তেলটো খাব পাৰিব অকণমান পাতলাকৈ যিহেতু মই বইলে খুৱাই আছিলোঁ কৈ দিওঁ এইটো ভিতৰতে কি হৈছিলে ইয়াৰ জুমৰ মানে গ'ল্ড ষ্ট'ন হৈছিলে মানে ডাঙৰে অকণমান ত' সেইকাৰণে আমি ইমাৰ্জেঞ্চি ডিব্ৰুগড় গ'লোঁ সেইদিনাখন আমি ৰাতিপুৱা গৈছোঁ টেষ্ট কৰিবলৈ সেইদিনাখনে মানে লগে লগে কৰিয়ে নিলে আৰু ছেকেণ্ড টাইম হ'লে 3:30 সৰুতে হোৱাৰ কাৰণে অকণমান ভয়ো খাইছিলোঁ বহুত মানে পেনিক হৈ আছিলোঁ তাইও পেনিক হৈ আছিলে মই পেনিক হৈ আছিলোঁ চব এইফালে ডক্টৰে ক'লে যে আকৌ সৰু বাচ্ছা কৰিছে তো সেইটো কাৰণে অকণমান এটা হয়তো কমিলে বা তথাপিতো বহুত টেনশ্যন হৈ আছিলে আৰু এতিয়া সেই টেনশ্যনটোৰ পৰা আজি অকণমান মুক্ত মানে ভাল লাগিছে চেকআপটো কৰি আহিলোঁ যে সকলোখিনি চব ঠিক আছে আৰু চিলাই তিলাই ধুনীয়াকৈ শুকাইছে পানী চানী লগাব পাৰিব চাবোন দি চফা কৰি পিনে কৰিব কৈছে আৰু একেবাৰে ঘৰত গৈ লগ পাই আছোঁ ৰাস্তাটো বেয়া জাৰ্ণিত অকণমান তাই প্ৰব্লেম হয় মানে ঠিক আছে এতিয়া যোৱাখিনিনো কি দেখাম একেবাৰে ঘৰত গৈ লগ পাম আপোনালোকক দেখাওঁ এইখন হৈছে আল্ট্ৰাচাউণ্ডৰ ৰিপৰ্ট যিটো 11 mm পাথৰটো 11 mm হৈ গৈছিলে তাৰপিছত 5টামান বজাত ঘৰ পালোহি আৰু এতিয়া কেইটা বাজিছে 6টালৈ 10 মিনিট আছে জুমৰ অপাৰেশ্যনৰ আগত মানে আগ কৰি থৈছিলোঁ টিলিঙা মন্দিৰ যাম বুলি টিলিঙা মন্দিৰত টিলিঙা আগ কৰি থৈছিলোঁ আৰু ই কৈছিলে যে টিলিঙা মন্দিৰৰ আগত যিবোৰ বহি থাকে আৰু আইতা ককাবোৰ আৰু সৰু সৰু ল'ৰা ছোৱালীবোৰ থাকে সিহঁতক কিবা এটা খোৱা বস্তু তাই দিম কৈছে আকৌ নিজৰ পইচাৰে যিবোৰ তাইক মানে কোনোবাই দিছিলে অতিৰ আগত দিছিলে আৰু সেইবোৰ পইচাখিনি কিমান আছে পইচা 890 তাৰে কিবা এটা তাই মানে তাই নিজৰ পইচা মানে ইমানখিনি নহ'ব আমি মিলাব লাগিব আৰু এতিয়ালৈকে ঠিক হোৱা নাই আমি কথা পাতি দিম আৰু কিবা এটা আৰু তাৰপিছত টিলিঙা আগ কৰি থৈছিলোঁ বেটীৰ কাৰণে চাকি আগ কৰি থৈছিলোঁ তো টিলিঙা মই কৈছিলোঁ তাই যেতিয়া নিজে ভাল হ'ব যাব পাৰিব তাই নিজে টিলিঙাটো বান্ধিব সেই বুলি মই আগ কৰি থৈছিলোঁ আৰু মোৰ যিকোনো মানে হেৰি হ'লে মই টিলিঙা মন্দিৰলৈ আগ কৰি থওঁ কাৰণ টিলিঙা মন্দিৰক মোৰ বহুত বিশ্বাস লাগে টিলিঙা মন্দিৰলৈ আমাৰ ঘৰৰ পৰা টিলিঙা মন্দিৰ বেছি 15-20 মিনিটৰ ৰাস্তা আৰু অতি আগত কেনেকুৱা লাগিছিলে যেতিয়া গম পালোঁ বহুত ভয় লাগিছিলে মোৰ ডক্টৰৰ ওচৰত যাবলৈ মোকো ধপ কৰে যেতিয়া ক'লে যে অপাৰেশ্যন কৰিব লাগিব বুলি তেতিয়া অপাৰেশ্যন কৰাৰ আগত ডক্টৰৰ ওচৰলৈ গৈছিলোঁ তেতিয়া ডক্টৰে কৈছিলে অপাৰেশ্যন কৰিব বুলি তাৰ মাহঁতি কোৱা নাছিলে অপাৰেশ্যন বুলি পাই মোক লৈ আনিলে সেইটো সময়ত মানে কান্দো লাগিছিলে মোক মানে চকু পানী ৰখাই থৈছিলোঁ সেইটো সময়ত থ'ব বা আগত লাজ পাম বুলি মই একদম মানে সেইটো সময়ত ইমান ভয় লাগিছিলে নিছিলে তাৰ ভিতৰত কেনেকুৱা লাগিছিলে নিয়া সময়ত যাবই মন যোৱা নাছিলে বহুত বেয়া আৰু অতিৰ ভিতৰত তাই কান্দিছিলে তাই যাবলৈ মন যোৱা নাছিলে সেইখিনিতো কেমেৰা নিব নিদিয়ে ন ভিতৰত আৰু মই গৈছিলোঁ ভিতৰত অকলে তাই অতি চিষ্টাৰ মাতে তাই নাযায় আকৌ মই অকণমান দূৰ মই অকণমান যাওঁ তাৰপিছত সিমানখিনি যায় আকৌ চিষ্টাৰ মাতে আকৌ তাই নাযায় কান্দে আকৌ মই অকণমান দূৰ যাওঁ তাৰপিছত সেইখিনি সময় মানে বহুত কষ্টকৰ আছিলে আৰু ভাবিলে এতিয়াও ভয় লাগে সেইখিনি বেয়া লাগে মই মানে কিন্তু কি হ'ব বেমাৰটো ভাল কৰিবলৈতো পঠিয়াব লাগিবই অতিৰ ভিতৰলৈ কাৰণ বেমাৰটো লৈ থাকিলেতো নহ'ব বেমাৰ ভাল হ'ব লাগিব আৰু আজি সেইখিনি সাহস কৰাৰ কাৰণে বেমাৰটো ভাল হয় আজি চেকআপ হয় আজি হয় ন আজি হেপী ন যি হ'ল বেমাৰটো ওলাই গ'ল ন বেয়া বস্তুটো ওলাই গ'ল ভাল হ'ল ভয় লাগে কিন্তু ভয় লাগিলেও উপায় নাই আৰু আজি সকলোখিনি চব ঠিক আছে ডক্টৰে চব ঠিক আছে বুলি ক'লে আৰু সেইটো কাৰণে মই আপোনালোকক কৈ দিলোঁ তাই কি হৈছিলে গ'ল্ড ষ্ট'ন হৈছিলে 11 mm হৈ গৈছিলে আৰু লগত সৰু আছিলে এটা ডাঙৰ আছিলে 11 mm আৰু সেইটো সৰু আছিলে তো গোটেইখিনি হৈ গ'ল আৰু তাই অতিটো কৰিলে অ'পেন কৰা নাই এনেই লেপাস্কপি কৰিছে তাৰপিছত কিন্তু প্ৰথমতে এই গতি বুলি আমি কোৱা নাছিলোঁ তাৰমানে আৰু ক'বলৈ ভয় লাগিছিলে কেনেকৈ ক'ম ভাবিছিলোঁ বহুতখিনি প্ৰিপেয়াৰ কৰি মেণ্টেলি প্ৰিপেয়াৰ কৰি তাইক মানে হস্পিটেললৈ নিছোঁ আমি কিন্তু আমি নোকোৱা আগতে তাই গম পালে যে তাই অপাৰেশ্যন কৰিব লাগিব বুলি কিন্তু আৰু সেয়ে মেণ্টেলি প্ৰিপেয়াৰ হ'ল আৰু লাহেকৈ আৰু এণ্ড মমেণ্টততো চবৰে ভয় লাগে
অকল এই বুলিয়ে নহয় তাৰমানে চবৰে ভয় লাগে এন মমেণ্টত আৰু সেইখিনি ফেচ কৰাটো ডাঙৰ কথা আৰু বাহিৰততো ভিতৰততো মই অতি ভিতৰত অকণমানো নাই কন্দা মানে ৰখাই থৈ দিছিলোঁ যেনে তেনে ইয়াক মই যেনে তেনে পঠিয়ালোঁ আৰু তাৰপিছত আহিতো মই ৰখিব পৰা নাই বাহিৰত ইমান কান্দিছোঁ মানে মই এটা মানে ভিতৰত যিখিনি মানে সোমাই আছিলে ন মানে শুকে খুন্দা মাৰি ধৰিছিলে যিখিনি গোটেইখিনি ওলাই গৈছে আৰু বুবুও কান্দিছিলে সি তাৰ চকু ৰঙা হৈ আছিলে সি এটা খুটা চিৰিখনৰ ওচৰত খুটা এটা আছিলে সেই খুটাটোতে মানে আৰ হৈ পিনে সি কান্দিছিলে তাৰো বেয়া লাগিছিলে আৰু এতিয়া পৰীক্ষা আছে পঢ়িব লাগিব মন নাযায় পঢ়িবলৈ আৰু এনেই চিলেবাছ কমপ্লিটে হৈ আছে আৰু যি হ'লেও অকণমান ভাল পাইছোঁ পৰীক্ষাটোতো দিব লাগিব ন আৰু বহুতখিনি 8 মিনিট কথা পাতিলোঁ আৰু ভিডিঅ'টো শেষ কৰি দিওঁ ইমানতে আৰু কৰিবলৈ সময় নহয় যিমানখিনি পাৰিছোঁ সিমানখিনিয়ে কৰিছোঁ আপোনালোকে ছাপৰ্ট কৰিব বুলি আশা ৰাখিছোঁ ভাল পালেও কমেণ্ট এটা দিব ঠিক আছে তেতিয়াহ'লে বাই বাই গুড নাইট হ'ল আমি ভিডিঅ'টো শেষ কৰি দিওঁ আৰু ভাগৰ লাগিছে খাই বৈ সোনকালে শুই থাকোঁ বাই বাই